এভৰিৱান জিন্টুবি ব্লগৰ নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু আমাৰো ভালে আজি এটি খুব ধুনীয়া ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ গতিকে ৰেচিপিটো আচলতে আমাৰ খোৱা হয়ে প্ৰায় কিন্তু মই শ্বেয়াৰ কৰা হোৱা নাই গতিকে ভাবিলোঁ আজি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিওঁ মই মানে যে ৰেচিপিটো দিম আপোনালোকক মাংসৰ লগত বেছিকৈ খোৱা হয় সকলোৱে খায় তথাপিতো আপোনালোকে যদি খাই পোৱা নাই আপোনালোকে মোৰ এই ইউটিউব চেনেলতে ৰেচিপি ভিডিঅ'টো দিয়া আছে চাই ল'ব পাৰে আৰু লগতে আজি বনাম মাছৰ লগত গতিকে বলক আজি কাৱৈ মাছৰ লগত মইও কি বনাওঁ ৰেচিপি আপোনালোকক দেখুৱাম গতিকে বলক ভিডিঅ'টি চাই থাকিব শেষলৈ আৰু যদি আপোনালোকে ইউটিউব চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব গতিকে ভিডিঅ'টি আৰম্ভ কৰোঁ বলক গাইজ আহি গ'লোঁ কিটচেনত আৰু এইফালে কাৱৈ মাছ লৈছোঁ এইফালে তিল লৈছোঁ এবাটি এয়া আৰু এইফালে লৈছোঁ আলু ডাঙৰ চাইজৰ এটা আৰু এইফালে পিঁয়াজ জলকীয়া নহৰু আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ 5 মিনিট সময় ভাজি লওঁ তিলখিনি গতিকে দেখুৱাই আছোঁ ৰেচিপিটো আপোনালোকে একেবাৰে শেষলৈ চাই থাকিব আৰু এয়া তিলখিনি খুব ধুনীয়াকৈ ভাজি লৈ অকণমান টাইম ঠাণ্ডা হ'ব দিম এতিয়া তিলখিনি দি লৈছোঁ নহৰু জলকীয়া আৰু ইয়াৰে মই আধা পিঁয়াজ দি দিম আৰু আধাখিনি ৰাখি থ'ম আৰু এতিয়া ইয়াতে অকণমান পানী মিক্স কৰি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম আৰু ইয়াতে ব্যৱহাৰ কৰিছোঁ মই এয়া অকণমান নাৰিকল ৰুকি লোৱা নাৰিকল দি লৈছোঁ আৰু আপোনালোকে বেছিকৈও দিলেও মানে খুবেই টেষ্টি হয় গতিকে অকণমান বেছিকৈ দিব পাৰে মোৰ তাত অকণমান আছিল গতিকে সেইখিনি দি ল'লোঁ আনফালে কেৰাহীখনো গৰম হৈ গ'ল আৰু ইয়াতে মই মিঠাতেল দি ল'লোঁ আৰু অকণমান মাছখিনি ফ্ৰাই কৰি ল'ম আনফালে মাছখিনিত অকণমান হালধি নিমখ সানি লৈছোঁ আৰু এইখিনি এতিয়া ফ্ৰাই কৰিব ৰেডি কৰি আছোঁ আৰু এয়া চাওক খুব ধুনীয়াকৈ মোৰ পেষ্ট হৈ গ'ল তিলৰ গতিকে এইফালে এতিয়া আলুখিনিটো অকণমান নিমখ দি ফ্ৰাই কৰি লওঁ অকণমান আনফালে মোৰ মাছ ফ্ৰাই আলু ফ্ৰাইখিনি ৰেডি হৈ গ'ল আৰু এতিয়া ৰৈ যোৱা তেলখিনিতে মই অকণমান গোটা জিৰা আৰু পাঁচফোৰণ কেইটামান দিছোঁ ইয়াত দেখিছেনে আৰু ৰৈ যোৱা পিঁয়াজখিনিও দি এতিয়া ধুনীয়াকৈ ভাজি আছোঁ পিঁয়াজখিনি ৰঙচুৱা কৰিব তেতিয়া মানে সোৱাদটো আৰু দুগুণে বাঢ়ি যায় গতিকে ইয়াতে দিম এতিয়া অকণমান নিমখ আৰু অকণমান হালধি আৰু দিছোঁ ইয়াতে মই জিৰাৰ গুড়ি 1 চামুচ এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু এয়া চাওকচোন এতিয়া মিক্স কৰি লোৱাৰ পিছত মই ইয়াতে অকণমান পানী দিম তেতিয়া মানে মছলাখিনি জ্বলি নাযায় আৰু মই মাছখিনি যিহেতুকে একেবাৰে ডিপ ফ্ৰাই কৰা নাছিলোঁ হাফ ফ্ৰাই কৰি থৈ দিছিলোঁ আৰু সেইকাৰণে আলুখিনি আৰু মাছখিনি প্ৰথমতে গ্ৰেভিখিনিত দি অকণমান টাইম এনেকুৱাকৈ লৰাই মই অকণমান পানী দিম দি কিনে এইখিনি অলপ সিজাব দিম আৰু এয়া মাছখিনিত অকণমান পানী দিছোঁ আৰু এতিয়া ঢাকি দিম তাৰপিছতে মানে এটা উতল আহিলে আমাৰ তিলখিনি দিবৰ সময় হৈয়ে যাব এতিয়া খুব ধুনীয়াকৈ উতল আহিলে আৰু মই ইয়াতে তিলখিনি এতিয়া দিবৰ সময় হৈয়ে গ'ল আৰু বেছি সময় নলগা আমাৰ এইখন আঞ্জা আৰু লগতে বহুত বেছি টেষ্টি হয় আপোনালোকে এনেকুৱাকৈ খাই চাবচোন আৰু এতিয়া মই দিছোঁ ইয়াতে ধনিয়াৰ গুড়ি 1 চামুচ এয়া চাওক এতিয়া তিলখিনি দিবৰ সময় হৈয়ে গ'ল আৰু মই তিলখিনি ইয়াৰ ওপৰতে দিছোঁ যিহেতুকে তিলখিনি ধুনীয়াকৈ ভাজি লৈছোঁ এতিয়া মানে খুব ধুনীয়া এটা গোন্ধ ওলাই আছে কোনো কথা নাই আৰু মানে গ্ৰেভিত দি ভাজিব নালাগে আৰু এনেকুৱাকৈ দিলেই হৈ যায় আৰু এইফালে তিল আৰু মাছখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এতিয়া মই একেবাৰে শেষৰ ফালে পানী দি দিলোঁ এইখিনি ধুনীয়াকৈ উতলি আছে আৰু এতিয়া মোৰ মাছৰ আঞ্জা ৰেডিয়ে হৈ গ'ল আৰু লগতে আপোনালোকক দেখুৱালোঁ কেনেকুৱা পালে জনাব এইফালে চাওকচোন কিমান ধুনীয়া কালাৰ হৈছে আৰু লগতে খাবলৈ মানে বহুত বেছি টেষ্টিয়ে হৈছিল যিহেতুকে দুপৰীয়াতে খালোঁ এতিয়া ভিডিঅ' এডিটিং কৰি আছোঁ আৰু খাবৰে মন গ'ল জানেনে এয়া তিল আৰু কাৱৈ মাছৰ এনেকুৱাকৈ জুতি ল'ব আপোনালোকেও আৰু মোৰ যদি ভিডিঅ'টি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়াহ'লে আকৌ এটি সুন্দৰ ব্লগত লগ পাম বাই বাই